জনগণ মন সঁচাকৈ ইংৰাজৰ প্ৰশংসা কৰি লিখা হৈছিল বা গোলামীৰ গীত নেকি জানো আহক। 1911 চনৰ 30 ডিচেম্বৰত ভাৰতবৰ্ষৰ কলিকতালৈ কিং জৰ্জ পঞ্চম নামৰ এজন ইংৰাজ আহিছিল আৰু তেওঁক আদৰণি জনাবলৈ ৰবীন্দ্ৰনাথ টেগোৰৰ দ্বাৰা যিটো গীত ৰচনা কৰা হৈছিল সেই গীতটিয়েই হৈছে জনগণ মন। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, অৰ্থাৎ ভাৰতৰ ভাগ্য বিধাতা কোন? কিং জৰ্জ পঞ্চম। পঞ্জাব, সিন্ধু, গুজৰাট, মাৰাঠা, দ্ৰাবিড়, উৎকল, বংগ এই ৰাজ্যসমূহৰ ফালৰ পৰা তব শুভ নামে জাগে তব শুভ আশিষ মাগে, অৰ্থাৎ তোমাৰ নাম পৃথিৱীৰ সকলোৱে জানক, তোমাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, কাৰণ তুমি আমাৰ ভাগ্য বিধাতা। কিন্তু আন এটা পক্ষই কয় যে সেই সময়ত ৰবীন্দ্ৰনাথ টেগোৰ আটাইতকৈ জনপ্ৰিয় কবি আছিল আৰু কিং জৰ্জ পঞ্চম কলিকতালৈ আহোঁতে সেই সুযোগতে তেওঁ ভাগ্য বিধাতা নামৰ এই কবিতাটো পাঠহে কৰিছিল। কিন্তু সেই সময়ৰ কিছুমান ইংৰাজী বাতৰি কাকতে নিজৰ ৰজাৰ বিষয়ে বেছিকৈ প্ৰশংসা কৰিবলৈ ভাৰতৰ ভাগ্য বিধাতা ৰূপে কিং জৰ্জ পঞ্চমক অভিহিত কৰা হৈছে বুলি বাতৰিত প্ৰকাশ কৰি দিয়ে। 1937 চনত ৰবীন্দ্ৰনাথ টেগোৰ ডাঙৰীয়াই এখন চিঠিৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ ভাগ্য বিধাতা শব্দটোৰ অৰ্থ কেৱল দুটাহে হ'ব পাৰে। প্ৰথমটো হৈছে ভাৰতৰ জনসাধাৰণ আৰু দ্বিতীয়টো হৈছে সৰ্বশক্তি সম্পন্ন ঈশ্বৰ। ইয়াৰ বাহিৰে এই শব্দটোৱে কোনো ইংৰাজৰ ৰজাক প্ৰতিনিধিত্ব নকৰে। আৰু তেওঁ কৈছিল, মই সেইবোৰ মানুহক উত্তৰ দিয়াটো নিজৰ বাবে লজ্জাজনক বুলি ভাবো যিবোৰ মানুহে মই এনেকুৱা মূৰ্খামি কৰিম বুলি আশা কৰে। হিন্দ, বৌদ্ধ, শিখ, জৈন, পাৰসিক, মুছলমান, খ্ৰীষ্টানী এই বাক্যকেইটাও আমাৰ নেশ্যনেল এন্থেমৰে হয়, কিন্তু আমি নাজানো। ৰবীন্দ্ৰনাথ টেগোৰ ডাঙৰীয়াই টোটেল 5টা ষ্টেঞ্জা লিখিছিল, তাৰ ভিতৰত আমি কেৱল এটাহে জানো। ভাৰতবৰ্ষক মাতৃৰূপে গণ্য কৰা সমূহ ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।